Hello friends, welcome to Misk Porium Vlogs. So dear guys, আজি আমি বনাবলৈ ওলাইছো কল পাতত দিয়া কল পিঠা। অলপ ধেমালি কৰিলো। Actually মায়ে আজি চাহৰ লগত খাবলে কল পিঠা বনালে। সেইকাৰণে মই ভাবিলো এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। এই পিঠাটোৰ ৰেচিপি বহুত সিম্পল আৰু ইজি হয়। ভিডিঅ'টো শেষলৈকে চাব। ইনগ্ৰেডিয়েন্টছ লিষ্টখন ভিডিঅ'টোৰ শেষত দি দিয়া হৈছে। আৰু যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব।